হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? ভালনে বাৰু? চ'ত মাহ পৰিলেই নহয় জানো? মোৰো গা ভাল নাই, চৰ্দি লাগিছে। তাৰ কাৰণে ভাবিলোঁ খাৰণী ভাতকে বনাই খাওঁ। খাৰণী ভাত বাৰু কোনে কোনে খাই পাইছে? হয়তো সকলোৱে খাই পাইছে নহয় জানো? আৰু যদি কোনোবাই বনাই খোৱা নাই, তেনেহ'লে মোৰ ভিডিঅ'টো চাই আজিয়েই বনাই খাব। তাৰ কাৰণে মই দুটা কলৰ বাকলি পুৰি এনেকৈ ল'লোঁ। ইয়াত মই অকণমান পানী দিলোঁ। খাৰণী ভাত খাবলৈ হ'লে কলৰ খাৰেই বেষ্ট। চ'দা খাৰ খাব নালাগে। এতিয়া মই এইখিনি এটা বাতিত চেকি ল'লোঁ। এয়া মই ৰাতিৰ কৰ্কৰা ভাত আছিলে, এয়া ল'লোঁ। এয়া খাৰ, মিঠাতেল 2 চামুচ, মেথি গুটি অকণমান, থেতেলি লোৱা নহৰু আৰু কাটি লোৱা জলকীয়া এটা, সোৱাদ অনুযায়ী নিমখ ল'লোঁ। এতিয়া মই তেলখিনি খাৰখিনিত মিক্স কৰি ল'ম। এয়া মই মিক্স কৰি ল'লোঁ। এতিয়া মই ভাতকেইটাত এয়া সানি ল'লোঁ। ভালদৰে সানি ল'ব, মানে চৰ্দি হ'লে খাৰণী ভাত খোৱাটো খুবেই প্ৰয়োজনীয়, কাৰণ পটককৈ ঔষধ খোৱাতকৈ এইবিলাক ঘৰুৱা পদ্ধতিত খালে ভাল হয় আৰু। এয়া মই এটা কেৰাহী ল'লোঁ, তাতে অকণমান মিঠাতেল দিওঁ। ইয়াতে মই এতিয়া মেথি গুটিকেইটা দি দিলোঁ। অলপ ৰঙচুৱা হ'লে জ্বলাই ল'লোঁ। এতিয়া থেতেলি লোৱা নহৰুখিনি দি দিলোঁ। এইখিনি অকণমান জ্বলাই ল'ব, তেতিয়া খাবলৈ সোৱাদ লাগিব। এতিয়া ভাতকেইটা মই ইয়াত দি অকণমান সময় ভাজিম। এতিয়া মই ইয়াতে নিমখখিনি এড কৰিলোঁ। অলপ ভালদৰে ভাজিব লাগিব, মানে ভাতটো অকণমান টান টান হ'লে খাবলৈ ভাল লাগে। এতিয়া কাটি থোৱা জলকীয়াটো মই এতিয়া তাতে যোগ কৰি দিলোঁ। আপোনালোকে গৰম ভাতেৰেও বনাই খাব পাৰে, কিন্তু ঠাণ্ডা কৰি ল'ব লাগিব আৰু ভাতটো অকণমান টান টানকৈ ৰাখিব লাগিব। কৰ্কৰা ভাতৰ বেছি ভাল লাগে বাৰু। এইখিনি এতিয়া গৰমে গৰমে পৰিৱেশন কৰক।